নমস্কাৰ, মই মিৰাজ হুছেইন। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰে কামনাৰে বলক আগবাঢ়ো। মই বৰ্তমান আছোঁ শিৱসাগৰ ৰাজমাইত, যিটো আমাৰ টুৰিজিম যিটো কমপ্লেক্সটো আপোনালোকক অকণমান দেখাইছোঁ। বেক চাইডে এইখিনি যে আপোনালোকে দেখিছে, এইটোৱে হৈছে টুৰিজিম কমপ্লেক্স। আৰু আজি হৈছে 5 জুন, যি বিশ্ব পৰিৱেশ দিৱস। পৰিৱেশ দিৱসৰ উপলক্ষে আজি আমি ৰাতিপুৱা প্ৰায় 7মান বজাতে ইয়াত আহি পাইছোঁহি। আৰু আজি আমি ইয়াত কিছু কাৰ্যসূচী হাতত লৈছোঁ আৰু লগত আছে আমাৰ সমীৰণ দা। আপুনি আপোনাৰ নিজৰ ফালৰ পৰা নিজৰ ঘৰতে যি অৰণ্যম বুলি যি এটা আপুনি নাম আৰম্ভ কৰিছে, যি হৈছে বহুত আপুনি জীৱ জন্তু তাত ৰাখিছে, তাৰ বিষয়ে যদি আপুনি বেয়া নাপায় দুআষাৰমান যদি অকণমান কয়, তেওঁলোকে অলপ গম পাওক আপুনি কেনেধৰণৰ কাম কৰি আছে। আজি সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা যাচিলোঁ। আজি আমি বৰ্তমান আছোঁহি আমাৰ ৰাজমাই প্ৰশান্তি টুৰিজিম কমপ্লেক্সত। আৰু আজি সেই বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি ইয়াতে এটা কাৰ্যসূচী হাতত লোৱা হৈছে। টুৰিজিম ডিপাৰ্টমেণ্ট লগত আছে আপোনাৰ ছ'চিয়েল ফৰেষ্ট্ৰি ডিপাৰ্টমেণ্ট, লগতে অৰণ্যম এনিমেল কেয়াৰ যিটো মোৰ সংস্থা খুলিছোঁ, সেইটো লগ হৈ একেলগে আজি আমি প্লেণ্টেশ্যন আৰম্ভ কৰিম। একচুৱেলি মই যিটো কাম আৰম্ভ কৰিছোঁ সেইটো ভৱিষ্যত প্ৰজন্মৰ কাৰণে কিছুমান বস্তু কালেকশ্যন কৰি আছোঁ, মানে আপোনাৰ ফল মূলৰ উদ্ভিদৰ লগতে অৰ্কিড, আপোনাৰ বিভিন্ন হেৰাই যোৱা গছ গছনি, আৰু লগতে জীৱ জন্তু যিখিনি আঘাতপ্ৰাপ্ত জীৱ জন্তু সেইখিনি ইয়াত তাতে গৈ পেলাই মানে ট্ৰিটমেণ্ট কেয়াৰ এইবিলাক কৰা যায়। আৰু সেই তেনেকৈ আৰু এতিয়াতো আজি এইবিলাক কথা ক'বলৈ হ'লে ভাল নালাগিব, কিন্তু আজি যিটো মানে মিৰাজ তুমি যিটো পৰিৱেশ পাবা তাকে সকলো ৰাইজকে দেখুওৱা যে এইটো টুৰিজিম ডিপাৰ্টমেণ্টে কেনেকৈ ইয়াক মানে তোমাৰ আগবঢ়াইছে। ঠিক আছে, সমীৰণ দাক ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ যি মূল কাৰ্যসূচী, এই কাৰ্যসূচীৰ বিষয়ে থুলমূলকৈ সবিশেষভাৱে ছাৰকে অকণমান অনুৰোধ জনাইছোঁ ক'বৰ বাবে। আপুনি সৰ্বপ্ৰথমে আপোনাৰ নামটো জানিব বিচাৰিছোঁ। আপোনাৰ নাম কি ক'লে? মোৰ মাধৱ দাস। মাধৱ দাস ছাৰৰ ফালৰ পৰাই আমি অকণমান জানিম যে আজি কাৰ্যসূচীটো কেনেধৰণে হ'ব। কাৰ্যসূচী হিচাপত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচীয়ে আছে। বিভিন্ন ধৰণৰ আমি আমাৰ অসমৰ ইণ্ডিজিনিয়াছ কিছুমান গছ, ফ্ৰুটছ প্লেণ্ট বা অন্যান্য গছ এনেকুৱা আমি কিছুমান ৰুম। একচুৱেলি 3 দিন আগতে আমাৰ মন্ত্ৰী মহোদয় ইয়াত ভিজিট কৰিছিলে। তেখেতে ইচ্ছা প্ৰকাশ কৰিছিলে যে ইয়াত কিছু মানে ফল মূল অসমৰ যিখিনি ইণ্ডিজিনিয়াছ তেনেকুৱা গছ ৰোৱা হওক। আৰু যিহেতু আজিৰ দিনটো এটা শুভ দিন হয়, বিশ্ব পৰিৱেশ দিৱস, তো আজিৰ দিনটোৰ লগত সংগতি ৰাখি আমিতো আৰম্ভ কৰিম। একচুৱেলিটো আমি আজি জাষ্ট আৰম্ভহে কৰিম, আজি শেষ নহয়, কাৰণ বতৰো বেয়া। আমি এইটো ক্ৰমান্বয়ে মাটিখিনি মোকলাই গৈ ইয়াত যিমানখিনি পাৰোঁ আমি গছ ৰুম, সেইটোৱে আমাৰ প্লেন আছে। আজি চাওঁ কিমানখিনি পৰা যায়, কাৰণ বৰষুণো দি আছে, অকণমান দিগদাৰো হৈছে, মাটিবোৰ বোকা হৈ গৈছে চব। ঠিক আছে, আপোনাক ধন্যবাদ জনালোঁ। আৰু এইখিনিয়ে প্লেচটো মই যি আপোনালোকক বেক চাইডে দেখাইছোঁ, এইখিনি এৰিয়াতে আজি গছপুলি ৰোৱা হ'ব। যিটো ৰাজমাই যিখন এইটো ৰাস্তাটো হাইৱে কিনাৰতে আছে। আৰু বাকীখিনি অলপ আপোনালোকক আৰু অলপ দেখাম কিখিনি আমাৰ ইয়াত কাৰ্য লোৱা হ'ব। বৰ্তমানলৈকে আমি যিসকল ইয়াত আছিলোঁ, প্ৰত্যেকে এজোপাকৈ এই ধৰণে এইটো এৰিয়াত লগোৱা হৈছে গছৰ পুলি। আৰু আজি বতৰটো বহুত বেয়া, বহুত বৰষুণ দি আছে, সেইবাবে ভালদৰে ৰোৱা হোৱা নাই। বাকী এই টুৰিজিমৰ এইসকল যি কৰ্মচাৰীসকল ইয়াত আছে, তেওঁলোকে বাকীখিনি ইয়াত ৰুবহি আৰু তেওঁলোকে বাকীখিনি ধুনীয়াকৈ মিলাই মেলি ৰুব। বৰ্তমান আমাৰ ইয়াত যিখিনি কাৰ্যসূচী আমি ল'লোঁ সেইখিনি আমাৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা ওলাই আকৌ আমাৰ যি টাউনত যিটো টুৰিজিম যিটো অফিচ আছে তালৈকে বৰ্তমান আমি যাম। আমি ৰাজমাই যি আপোনালোকক দেখালোঁ সেইখিনিৰ পৰা এতিয়া আমি গুচি আহিলোঁ। এতিয়া আমি বৰপুখুৰী, আমাৰ শিৱসাগৰ বৰপুখুৰী পাৰতে থকা টুৰিষ্ট যি বাংলো, সেই বাংলোৰ ওচৰত আহি পাই গ'লোঁ। বাংলোটো অকণমান দেখাই দিছোঁ আপোনালোকক।
আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু অতি সোনকালে মই অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ।